বিহু বুলি ফুৰিবলৈ আহি ৰাস্তা কাষৰ হাবিৰ মাজত অসৎ কাৰ্যত লিপ্ত আছিল এহাল যুৱক যুৱতী। এই অভিযোগ স্থানীয় লোকৰ। এতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। গাৰ নোম শিয়ৰি উঠিব আপোনাৰ এই দৃশ্য দেখিলে। চাওক ভয়ংকৰ দৃশ্য। ৰাইজে শেষত কি কৰিলে এই খবৰটো এতিয়ালৈকে জানিব পৰা নাই, কিন্তু সামাজিক মাধ্যমত এই ভিডিঅ'টো ইমানেই ভাইৰেল হৈ পৰিছে যে সকলো চিন্তিত হৈ পৰিছে যে এইহাল যুৱক যুৱতীক ৰাইজে প্ৰকৃততে কৰিলে কি। এনে ক্ষেত্ৰত আৰক্ষীক গতাই দিয়া উচিত বুলি সকলোৱে ভাবে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।